খুজিলে ইমান গালি পাৰে। নাই পানীৰাম কাম নকৰে নহয়, খাবলৈ নিদিওঁ। আৰু কাম চামনো ক'ত কৰিবলৈ যাম, কামেই নাই আজিকালি। পানীৰাম, ইয়াত কি কৰি আছ বহি বহি? তোকে চাই আছিলো, তই কেতিয়া ঘৰৰ পৰা ওলাই আহিবি। মোক চাব দৰকাৰ নাই, নিজকে চা তই। কেলে নিজকে চাম? তোকে চাম মই, তোক বিয়া পাতি আনিছো আকৌ, তোকে চাম মই। সেই ঘটনাটোৰ কথা তই মোক ভুলতো মনত নেপেলাবি দেই পানীৰাম। সেই ঘটনাটো মোৰ জীৱনত আটাইতকৈ চবতকৈ ডাঙৰ ভুল ঘটনা এটা আছিলে, গম পালি? কি কি কৈছ তই? তই মোৰ লগত বিয়া পতা ঘটনা বুলি কৈছ? হে? ঘটনাই হয় সেইটো। তই মোক কৈছিলি চল গৌৰী লে যাব তোকে মোৰ গাঁও। তোৰ গাঁৱত আহিলো, আহি কেনে কি পালো? একো ডাল আছে তোৰ ঘৰত? একো নাই নহয়। কিবা জংঘলত গাঁও এটা আছে, একো দোকান চোকান ইমান দূৰলৈ যাব লাগে। মানুহ এটা কাম কৰিবলৈ বিচাৰি নাপাওঁ। কিবা এটা কাৰোবাৰ ঘৰত বিচাৰিলে নাপাওঁ। কি বুলি তই মোক ঠগিলি? তোক ঠগা নাই মই, মিছাকে নকবি। ফলা খৰি দে মাৰ যেতিয়া পাবি নহয়, দিমাগ ঠিক হৈ যাব তোৰ। কি ফলা খৰিৰে মাৰ খাবি? কি ফলা খৰি মাৰিবি? তই মোক চুইছা আহি। এই ৰাংবৰী, আগৰ দিনবিলাকৰ কথা মনত আছে নাই? তই আৰু মই যে ফুৰিবলৈ গৈছিলো, পাৰ্কত বহি আছিলো, আইচক্ৰীম খাইছিলো। কিমান ভাল দিন আছিলে পাই। মাছে মাংসই খাই, আইচক্ৰীম চাইচক্ৰীম খাই দিনবিলাক গৈছিলে। আৰু এতিয়া মাছ মাংসটো চেহেৰা দেখিবলৈ নাপাওঁ, যুগ হৈ যায় যুগ। যাওঁ মই নাহা ভাটা ঘৰকে অকমান যাওঁ, চাচোন কিবা বিচাৰি পাওঁ নেকি। দুপৰীয়া খাবলৈ একো ডাল নাই, গম পালি? তই ইয়াত বহি থাক। যা মুখটো খুলিলে গেলা গেলা গোন্ধায়। এই দাংবদীৰ লগত যে মই আৰু সংসাৰ কৰিব নোৱাৰো দেই, ইমান ইনচাল্ট দি থাকে। তাৰপিছত আকৌ সোনকালে কামত লাগিব নহয়। এই কচুগুটিটো যে ক'ত গ'ল তাহাঁতৰ পাত্তাই নাই। এই কচুগুটি আৰু ভেন্দি বিচাৰিব নোৱাৰিম তাহাঁতক। ৰাতিপুৱাৰ পৰা যে ঘৰৰ পৰা যে ওলাই গ'ল একো নোখোৱাকে নেমেলাকে, অকল খেল ধেমালি অকল খেলা ধূলা। মতলব নাই নে পঢ়া শুনা পৰা? মতলব নাই। আৰু এই ভেন্দিৰ মাক দাংবদী আহিলে বুলিলে যিহেতু ধুপধুপাই যায় নহয়, কি বিচাৰিবলৈ আহিলে পাই। কেতিয়াবা জলকীয়া লাগে, কেতিয়াবা হালধি লাগে, কেতিয়াবা নিমখ লাগে, কেতিয়াবা কি লাগে। এনেকুৱা মানুহৰ লগতে চলাটো বহুত মুস্কিল। নাহাৰ বাইদেউ ঘৰত আছে নে? নামটো লৈছিলোহে, আহি পালে। কি কৰি আছে নাহাৰ বাইদেউ? দেখা নাই, তামোল চুলি আছো যে। হয় নেকি? চাহ খালি নাই? খালো। তই কেলে আহিছিলি ক, মেইন কথাটো ক। তোক ভালে পাওঁ মই, বেয়া নাপাওঁ নহয়। মই জানো আপুনি মোক ভাল পায়, সেইটো কাৰণে কিবা বস্তু বিচাৰিবলৈ আপোনাৰ ঘৰত আহো। এতিয়া পইণ্টত আহি যা, ক কি লাগে। মই ভাবি আছো যে কিমান দিনৰ পৰা মাছ মাংস চেহেৰা দেখা নাই নহয়। আপোনালোকে যদি আজি মাংস বনাই আছে, মোক এবাৰতে দিব নেকি? এই জহনীজনী, মাছ মাংস কিবা বিচাৰিব বস্তু হয় নেকি? নাই নহয় দাংবদী, আমিও বহুত দিন হৈ গ'ল মাছ মাংস একো খোৱা নাই নহয়। খালে তোক দিম নহয়। ঠিক আছে। তেনেহ'লে কি আছে, চব্জি কেইটামান থাকিলে মোক দিয়ক না ঘৰত। বনশাক খাই মোৰ আমনি লাগি গৈছে পাই। কিমান এই বনশাক বিচাৰি থাকিম, খাই থাকিম। এই কচু চচু, মানিমুনি চানিমুনি কিমান খাই থাকিম, ভাল নালাগে নহয়। কিবা এটা ভেন্দি চেন্দি চব্জি থাকিলে মোক দিয়ক না। আৰে সঁচাকে কৈছো, একো নাই ঘৰত। তোক মই মিছাকে কম নেকি? তোক মই কিমান ভাল পাওঁ। ঠিক আছে বাৰু, হ'ব যাওঁগে মই। ঠিক আছে যা, মাজে আহিবি, খবৰ এটা ল'বি, ভাল লাগে নহয়। কিবা এটা বস্তু বিচাৰিলে নাই বুলি কৈ থাকে, আকৌ কয় খবৰ ল'বলৈ আহিবি। মোক ভূতে পাইছে, নাহো। এইজনী গ'ল পাই। কিবা এটা নহয় কিবা এটা সদায় বিচাৰিবলৈ আহি থাকিব। মই নিজে তোৰ পৰা গোটৰ ধাৰ চাৰ লৈ চলি আছো। গোটৰ মাষ্টৰ দেখিলেই মোৰ মুখটো লুকাবলৈ হৈ যায়। আকৌ এইজনীকো মোক চলাব লাগে, আজি সেইটো লাগে, কালি সেইটো লাগে। যাওঁ ভিতৰলৈকে যাওঁ, বহুত কাম পৰি আছে নহয়, খানা বনাব লাগিব। ফুলেশ্বৰী বাইদেউ ঘৰত আছে নে? বুঢ়ীজনীৰ শাড়ীটো ইমান ধুনীয়া লাগিছে, কিমান ধুনীয়াকে ফিটিংছকে পিন্ধিছে।
যদি কওঁ ভাল লাগি আছে তেনেহ'লে ফুলি যাব নহয় নকওঁ নকওঁ শাশুমা ওলাই আহিলে फुलेश्वरी मैडम घर नहीं है मजनू के साथ थोड़ा मार्केट गई है मेरे लिए कुछ साड़ियाँ वगैरह लाने के लिए तू क्यों आई है कुछ वस्तु बिसारने को आई है क्या নহয় শাশুমা এনে আহিছিলো মই फुलेश्वरी मैडम की कोई ऐसा अपनी की कोई ऐसा खबर डाले जा खबर मिल गया ना हम लोग ठीक से हैं अब जा तू बाद में जब फुलेश्वरी आएगी तब आना जा अब बुईजनी ने कितना जाबो कितना शांति पाम दे हंसा के हाँ ठीक है सासुमा चलती हूँ जाओ मैं भी चलती हूँ खाना बना रही थी मैं ठीक है से मैं अंदर जा रही हूँ जाते वक्त दरवाजा लॉक करके जाना ठीक है बंद को ये जानता है देखिए सारा बंद को लाजी को तो बेसा एको पाना है ना है ঠিক আছে বাৰু যিকি নহওক আমাৰ ভিডিঅ' বিলাক চাই কেনেকুৱা পাইছে প্লিজ আমাক কমেন্ট কৰি জনাব আৰু আমাৰ ভিডিঅ' বিলাক খুব লাইক আৰু বহুত শ্বেয়াৰ কৰিব দেই আৰু যদি আপোনালোকে আজি আমাৰ ভিডিঅ'টো প্ৰথম চাই আছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পিছত থকা কিলিয়াটো বজাই যাব তেতিয়াহে আমাৰ ভিডিঅ'বিলাক